ৰাজগড় তিনিআলিত বহিব যাওঁ। বেটা মুনু তো গেছ দেখিছে আৰু নাম লোৱা চাউল খোৱা খাবলৈ গৈছোঁ। তো আজি মানে ভিডিঅ' এটা বনাবলৈ গ'লোঁ, পুৰা মানে ভিখাৰী ভিডিঅ' এটা। তো গৈ আছোঁ আমি এতিয়া ভিডিঅ' বনাবলৈ ষ্টেচন লৈ পুৰা এফালে একদম চাইকেল টাইকেল লৈ পুৰা सब क्या देखना पड़ रहा है। अच्छा है मैं अंधा हूँ। চলাই আছোঁ ছোৱালীজনীয়ে মতা চাইকেল। তো এইফালে গৈ আছোঁ, এইফালে আমাৰ মন্টু দা আৰু এইফালে বস্তা চস্তা লৈ এইফালে কাৰোবাৰ যদি মঙল চঙল চাবলৈ আছে ক'ব। হেৰি এইটো কি বুলি কয়, কাৰোবাৰ যদি মাল চাল পতা নাই তো আমাৰ ঘৰলৈ আহিব, মই মঙলো চাওঁ, 18 টকীয়া তাবিজ দিম। তো এইফালে গৈ আছোঁ ভিডিঅ' বনাবলৈ একদম তিনিআলিত বহিমগৈ দিয়া। তো বলক কোনোবাই যদি 1 টকা পায় 2 টকা পায় ল'ৰাটো অকণমান সহায় কৰিব আৰু দেই। বৈ কি ভিডিঅ' বনাওঁ দিয়া। ষ্টেণ্ডটো লৈ বৈ ইয়াত নবহোঁ, ভাবিছোঁ ইয়াত বহিম বুলি, ইয়াত নবহোঁ বাৰু। ইয়াত বহিলে চবৰ পৰাই 10 টকা পাম। ৰাজগড় তিনিআলিত বহিব যাওঁ। प्यारी समझ गई। सब क्या देखना पड़ रहा है। अच्छा है मैं अंधा हूँ। তো গাইছ এইফালে পূৰা গৈ আছোঁ বনাবলৈ। তো এইফালে পূৰা বন্ধন গোটৰ নহয় চৰি এই কিন্তু আত্মসহায়ক গোট 25,000 টকা পূৰা হেৰি কৰি থাকে যে, জপিয়াই ব্যায়াম কৰাই থাকে যে, সেই বস্তুটো চলি আছে ইয়াত। আৰু কেইটকা দিয়ে নাজানো মামাই, আৰু কি কয়। তো এইফালে পূৰা গৈ আছোঁ এতিয়া বনামগৈ এতিয়া গাড়ীডোখৰত অলপ আগত আছে। তো এইফালে পূৰা মনটো লৈ আছে, মই এইফালে বেগ চেক লৈ পূৰা এতিয়ালৈকে পোৱাগৈ নাই। তো আপোনালোকক কথা এটা ক'ম বুলি ভাবিলোঁ, মানে ৰাস্তাতে পাহৰি থাকিলোঁ। মানুহ কেইজনীমান ওলাই দিলে যে বেছকৈ এগালমান। তো আমাৰ মানে মনটো দা মাল চাল এতিয়ালৈকে বৰ্তমান নাই। তো কোনোবা যদি পতিবলৈ আছে পাৰিবা। তো চিংগুল বয় পূৰা ন কালা নেকি, আমি কিহৰে বগা নেকি কেলা। আমাৰ মায়ে জন্ম দিওঁতে মই কাৰেণ্টটোৱে নাছিলে আমাৰ ঘৰত, সেইকাৰণে কোলা হ'লোঁ দেই। বেয়া চাই নাপাব, নেদেখিব পাৰে বাৰু। আমাৰ লেমৰ পোহা আছিলে সেইকাৰণে আন্ধা হ'ল যে। তো গাইছ এইফালে বেলি পোহা আছে, এনেও কোলা আৰু কোলা দেখিম চাওক। তো আগত গৈ কিনে ভিডিঅ'টো বনাই আছোঁগৈ। তো গাইছ গৈ আছোঁ, পামগৈ এতিয়া। তো এইফালে টুকটুকখনে কিবা এটা কেনেকুৱা এই ভিডিঅ' এটা বনাবলৈ। ক'ত যদি ৰাস্তাত দেখে মাতিব, আমাক ক্লাছ নকৰিব। আমি মানে একদম ডেইলি মানে হেৰি এইটো ৰাজগড় তিনিআলি যে, সেই ৰাজগড় তিনিআলিতে বহোঁ মানে। যোনকেইটা ভিখাৰীকেইটা যে সেইকেইটা আমি দুটাই, খালি অকণমান কিবা এটা লাজ লাগে আৰু ঘৰৰ মানুহ পায়গৈ যে কেতিয়াবা। দেখিলে মাতিব আৰু দেই, কিবা এটা দি যাব। 10 টকা পায়, 20 টকা পায়, 10 টকা পায়। স্কেনাৰ আমাৰ ওচৰত আছে বাৰু দেই। এতিয়া স্কেনাৰ নিদিওঁ বাৰু। তো আপোনালোকে নিজেই গৈ পিনি কিবা এটা সহায় কৰিবগৈ, আশা থাকিল। তো এতিয়া আমি পালোহি ৱাটাৰ ছাপ্লাই। আজি ইয়াত বহিম মানে সেইখিনি 25,000 পাব যে, সেইকাৰণে মানে তাৰ পৰা 1 টকা হ'লেও পাম ন, সেইকাৰণে ইয়াতে বহি দিওঁ আগতে। হেল্ল' গাইছ, এইফালে এতিয়া আমি ভিডিঅ' বনাবলৈ তেনেকৈ পাৰি লৈছোঁ। এইফালে আমাৰ এতিয়া মেইন কমেডিয়ান ফুল ভিক্ষাৰী যেন লগা হে। তো গাইছ এই ধুনীয়াকৈ আমি ভিডিঅ' এতিয়া কণ্টেণ্ট এইবোৰে ভিডিঅ' মাজত পেণ্ডেল চলি থাকে। ধুনীয়াকৈ লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব দেই। 10 টকা দি থৈ যাওক। 10 টকা দি থৈ যাওক। 10 টকা দি থৈ যাওক। 1 টকা পায়, 1 টকা দি থৈ যাওক। 1 টকা পায়, 2 টকা পায়, আহিলে যদি দি থৈ যাওক।
আমাৰ কমেডি এটকা এটা দিলেও হ'ব লৈ আহো ৰ আহো সঁচাই নেকি? সঁচাকে মিছাকে মই এইটো আনিছো ৰ সঁচাই নেকি? এ মজা আহক আহক এ গাইছ সঁচাকে আজি একদম ভিখাৰী একদম ৰিয়েল হ'ব আজি 10 টকা এটা পাম মানে একদম পুৰা ৰিয়েল একদম ফেক নহয় দেই একদম ডাইৰেক্ট মানুহ আহিছে 10 টকা দিবলৈ ডাইৰেক্ট ঘৰ পৰা আহিছে গলে গৈছে আনিবলৈ খুজিছে খুজি লোৱা নাই দেখিছে গাইছ ই খুজিছে মানুহৰ পৰা খুজিছে মানে এনেই খুজিছিলোঁ জাষ্ট এতিয়া দি দিম বুলি কৈছে আৰু আহিছে মানুহ চবেই ল'বি দেই কমি গ'ল হ'ব দেই গাইছ মানুহ দেখিলে পইচা খুজিছে ভিক্ষাৰী এনেকুৱা ভিক্ষাৰী লাগে খালি তো গাইছ আজি কেইটকা পাম হ'ব আহিছে গাইছ সেইবিলাক পইচা লৈ আহি গ'ল ভিক্ষাৰীয়ে পইচা খুজিছিলে আমাৰ ভিক্ষাৰী তো গাইছ একদম ৰিয়েলকৈ সঁচাকৈ আহিছে দিয়ে নে নিদিয়ে নাজানো খালি দেই আমাৰ ভিক্ষাৰীক পইচা দিব আহিছে তো গাইছ কিবা এটা খাবলৈ হ'ব দিয়া আমাৰ হেৰি বহিছে ন আচ্ছা তুমি ভিডিঅ' সঁচাই দিছে নেকি কি কৰিছো দিয়ক দিয়ক হ'ব প্ৰভু আমাৰ হয় একদম কৃষ্ণ তো গাইছ ভিক্ষাৰী কোনটো আছে সুমিয়াই দিলোঁ দেই হেৰি যে আৰু যাবলৈ আছে বহুত সকাম আছে বহুত এতিয়া ৰখি আছোঁ এইফালে টুপিখন আহি আছে ভিক্সি কিবা এটা খোজোঁ দিয়ে নেকি এই 10 টকা দে 10 টকা 10 টকা দে 10 টকা দে নৰকিলে মই দিছোঁ 10 টকা মই দিছোঁ 10 টকা দে হ'ব হেৰি খাই দিম বিংগো দুপেৰি খাই দিম নাই একদম পূৰা হেৰি লগত ঠাণ্ডা পানীৰ লগত বৈ সেই চেণ্ডেলটো লৈ লওঁ ন এইফালে পাৱাৰ বেংকটো লৈ ল এইফালে চেণ্ডেলটো ভিখাৰী লোৱা এখন চেণ্ডেল ফাটি চিটি গৈছে গোটেই চিলাই থৈছোঁ এইফালে চব চেণ্ডেলো ফটা চোলাও ফটা কি ক'ম আৰু দুখ তো গাইছ ফাইনেলি ভিখাৰী শ্বুটিং কমপ্লিট তো ভিখাৰী ভিকো পালোঁ 3 টকা এটা এইটো 10 টকা আমি লৈছিলোঁ বাৰু তাৰপৰা এইফালে কেমেৰা চেমেৰা একদম জপাম দিয়া এতিয়া এইফালে বস্তাখন লৈ ল তো এইফালে একদম পূৰা এতিয়া গৈ আছোঁ ঘৰলৈ তো ভিডিঅ'টো লাষ্টলৈকে একদম ধুনীয়াকৈ চাই থাকিব আৰু একদম পূৰা ফানি সোমাই আছে তাৰপৰা হেৰি এইটো বুলি কয় অঁ চালেই আকৌ ন পাহৰিছিলোঁ লাষ্টত পালেহি আপোনালোক তাৰপৰা এতিয়া পূৰা চাপি পিনি এতিয়া গৈ আছোঁ আৰু এইফালে চাওক এইফালে মই এইটো থোৱাচোন এইফালে গাইছ খতম কৰিলে এইফালে গাছ মই পাই গ'লোঁ 2 টকা এইফালে টকা 3 টকা একদম জীৱনত প্ৰথমবাৰ ৰিয়েল ভিক পাইছোঁ এতিয়া এইটো মানে একদম পূৰা হেৰি কৰিম এইটো কি বুলি কয় ললিপপ খাম ললিপপ নহয় হেৰি এইটো টেঙা বনাই খাব লাগিব এতিয়া কি মানে এইকেইটা তেওঁ দিছে যে আৰু এনেই হেৰি কৰি পিনি মই এনেইহে কৈছিলোঁ তো গৈ পিনি লৈ আহিলেগৈ এতিয়া কি কৰিম ল'বই লাগিব মোৰ কম নহয় আৰু পাতি থৈছোঁ ল'বলৈ তো এতিয়া পূৰা ষ্টেণ্ড জাপি হৈ গ'ল তো এতিয়া যাওঁ আৰু ঘৰলৈ ভিডিঅ'টো কমপ্লিট হ'ল ভিডিঅ'টো কাইলৈ চাব পাব আজি এটা বেলেগ ভিডিঅ' যাব তো আৰু এটা মেইন কথা আপোনালোকে মোক ইমানখিনি ছাপোৰ্ট কৰিলে ইউটিউবত মোৰ ফাইনেলি আপোনালোকে 1,05,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিলে তো সেইটো কাৰণে বহুত ধন্যবাদ তো থাকিলে আপোনালোকৰ কাৰণে তো আৰু আগলৈ যেন ছাপোৰ্ট কৰে মোক ইমানেই আশা ৰাখিছোঁ তো চাই থাকিব ভিডিঅ' সদায় ডেইলি পাই থাকিব মোৰ ভিডিঅ' তো গুড বাই টাটা